নমস্কাৰ। যোৱাকালি ৰাতি এইযোৰ কাপোৰ বুকিং হৈছে। এইযোৰ ব্লেক পিয়'ৰ পাট ছেটত আছে হয়, পিয়'ৰ পাটৰ যোৰা হয়, মানে মালবাৰী চিল্ক। আৰু লগতে এইযোৰ গল্ডেন গুণা ৱৰ্কত কাম আছে। কাপোৰযোৰ আপোনালোকে দেখিছে, বিৰাট ধুনীয়া কাপোৰযোৰ। আৰু গোটেইখিনি ধৰক গল্ডেন গুণা আৰু পিংক মিনাত কাম কৰা হৈছে। আৰু লগতে লেবটৰী চিলমাৰ্ক পাব কাপোৰযোৰত। আৰু এইটো হ'ল ইয়াৰে মেখেলাখন। আৰু চাইনটো দেখিছে, গুণাৰ কোৱালিটি। আৰু কাপোৰত কোনো আপোনালোকে আমাৰ পৰা কমপ্লেইন নাপায়। এইটো হ'ল বিপিটো। মই একবাৰ কালাৰটো দেখাই দিছোঁ, ওচৰৰ পৰাই দেখাই দিছোঁ প্ৰায়। গোটেইযোৰ হেণ্ডলুম প্ৰডাক্ট হয়। আৰু লগতে লেবটৰী চিলমাৰ্ক পাব শুৱালকুছিৰ। আৰু এইকেইটা হ'ল চাইড পাৰি। আৰু আমাৰ তাতে কাপোৰবিলাক আপোনালোকে ৰিজনেবল প্ৰাইজত পাব। লগতে হ'লচেল প্ৰাইচ ক'লেও ভুল নহয়, কাৰণ এনেকুৱা এটা দামত দিম যিটো ধৰক একদম সঠিক মূল্যত পাব আৰু কাপোৰযোৰ। মই ইয়াতে মেখেলাখন খুলি দেখাইছোঁ। ইয়াৰ মেখেলা হ'ল এইখন। দেখিছে কিমান আহল বহল, একদম ঠেক মেখেলা নহয়, একদম চাদৰৰ সমান। এইখন মেখেলাখন একদম আঁঠুৰলৈকে কাম আছে গোটেইখন। ধুনীয়া হয় ব্লেক পাটৰ যোৰা। যদি আপোনালোকক কালাৰ চেঞ্জ কৰি বনাই দিব লাগে, ধৰক এইটো ৰাণী পিংক কালাৰত লাগে বা হোৱাইট কালাৰত লাগে, ব্লেক কালাৰটো, এইটো চেঞ্জ কৰি দিব পাৰিম। মিনাটো, গুণাটো গোটেইখিনি আমি চেঞ্জ কৰি দিব পাৰোঁ, যদি এনেকুৱা ডিজাইনত লাগে। আৰু যিহেতু ঘৰৰে কাপোৰ, আমি গোটেইখিনি ডিজাইন চেঞ্জ কৰি বনাই দিব পাৰোঁ। ধৰক ব্লেকৰ জেগাত হোৱাইট লাগিল, পিংক লাগিল, বা যিকোনো কালাৰ নহওক লাগিলে পাব। বা গুণা বা মিনা এইবিলাক গোটেইখিনি আমি সলনি কৰি দিব পাৰোঁ। খালি অলপ সময় দিব লাগে আমাক। 15 days বা 20 daysৰ ভিতৰত আমি গোটেইখিনি কৰাই দিব পাৰোঁ। আৰু এইযোৰ আজি আপোনালোকৰ যাব চৰাইদেউলৈকে যাব কাপোৰযোৰ বাই DTDC। মই যোৱাৰ আগত আপোনালোকক এটা জাষ্ট ভিডিঅ' কৰি দেখালোঁ। তেন্তে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।